পুষ্প গগৈ ৱেলকাম টু মাই ইউটিউব চেনেল ষ্টুডেণ্টছ আজি মই হাপুৰা প্ৰাথমিক বৃত্তি পৰীক্ষাৰ 2021-22 বৰ্ষৰ পেপাৰখনৰ 55 নম্বৰৰ পৰা 77 নম্বৰ প্ৰশ্নকেইটা লৈছোঁ এটা আলোচনা কৰিম এতিয়া 55 নম্বৰত আছে এবিধ জৈৱিক সাৰৰ উদাহৰণ হ'ল ইয়াত দিছে গোবৰ ইউৰিয়া পটাছ DAP এটা একেবাৰে সহজ গোবৰটো জৈৱিক সাৰ ইয়াত বাকীকেইটা ইউৰিয়া পটাছ DAP কেইটা হৈছে ৰাসায়নিক সাৰ এতিয়া পিছৰ প্ৰশ্ন 3459 পাঁচৰ স্থানীয় মান আৰু নৰ স্থানীয় মানৰ পাৰ্থক্য হ'ব এই পাঁচৰ স্থানীয় মান ইয়াত দশক হৈছে নৰ স্থানীয় মান এককত আছে এইটো 50ৰ পৰা 9 বিয়োগ কৰিলে কি হ'ব 41 এইটো 41 প্ৰথমতে শুদ্ধ হ'ব 41 হ'ব শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্ন এটা সংখ্যাক 21ৰ পূৰণ কৰাত ফল 777 পোৱা গ'ল সংখ্যাটো কি এতিয়া আমি 21ৰে 777 হৰণ কৰিলে যেটো ওলাব হেতু হ'ব উত্তৰটো ইয়াতো আমি 21ৰে 777 হৰণ কৰিলে আমি হৰণফল পাম 37 গতিকে 37 ঘৰটো শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নত দিছে কোনটো চিত্ৰৰ 1/3 ৰং কৰা হৈছে এই প্ৰথমটো চিত্ৰটোত 6টা ঘৰত এটা ৰং কৰিছে হেতু নহয় দ্বিতীয় চিত্ৰত 9টা ঘৰ আছে 9টা ঘৰ 3টা ৰং কৰিছে 9টাত 3টা কৰিলে 1/3 হয় গতিকে ইয়াত কি হ'ব এই খটো শুদ্ধ এটা বাকিটো নাচালে হ'ব পিছৰ প্ৰশ্ন এটা মৌলিক সংখ্যাত থকা উৎপাদকৰ সংখ্যা আমি জানো যে মৌলিক সংখ্যাৰ এটা উৎপাদক দুটা থাকে এটা সেই সংখ্যাটো আৰু এটো হৈছে 1 গতিকে ইয়াত খটো শুদ্ধ উত্তৰ ঘটো তাৰ পিছৰ প্ৰশ্ন দুটা অংক বিস্তাৰিতকৈ সৰু মৌলিক সংখ্যাটো হ'ল ইয়াত মৌলিক সংখ্যা 19টো মৌলিক হয় 17টো হয় 10টো নহয় 11টো হয় গতিকে এই তিনিটা আটাইতকৈ সৰুটো 11 গতিকে এই ঘটো শুদ্ধ উত্তৰ পিছৰ প্ৰশ্ন 5টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3টা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে পাওঁ 5টা অংকৰ লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হ'ব এইটো 10000 পৰা আমি যদি 3টা অংকৰ লিখিব পৰা ডাঙৰ সংখ্যাটো বিয়োগ কৰোঁ বিয়োগফলত আমি পাম 9101 পাম যদি বিয়োগ কৰোঁ এইটো গতিকে এইটো কটোৱে শুদ্ধ তাৰপিছত আহিলে 4,32,000 ছেকেণ্ডত কিমান দিন এই 4,32,000 ছেকেণ্ডত 60 এবাৰ হৰণ কৰিম যেটো পাম হেতুক আকৌ এবাৰ 60 হৰণ কৰিম তাৰপিছত 24 হৰণ কৰিম যেটো পাম হেতুক 24 হৰণ কৰিম তেতিয়া কি হ'ব তেতিয়া আমি উত্তৰটো ওলাব আমি হৰণ কৰি পালে পামগে যে 5 দিন হ'ব কি কৰিম প্ৰথমতে ছেকেণ্ডটো 60 এবাৰ হৰণ কৰিম যেটো পাম হেতুক আকৌ 60 হৰণ কৰিম যেটো পাম হেতুক আমি 24 হৰণ কৰিম তেতিয়া কি হ'ব উত্তৰটো ওলাব এটো 5 দিন আমি হৰণ কৰিলে পাম এটো 5 দিন হয় তাৰপিছত আছে এটা হৰণ অংকৰ ভাজক 8 ভাগফল 1215 আৰু ভাগশেষ 3 হ'লে ইয়াৰ ভাজ্য কিমান আমি জানো যে অংক এটা এই ভাজক থাকে ভাজকে মানে হেতু এই মাজৰ সংখ্যাটো যেটো আমি কৰিবলগীয়া হয় এটো ভাজ্য এটো হ'লে এফালে ভাগফল সংখ্যাটা আমি ইয়াত থকা সংখ্যাটা আমি এই সংখ্যাটো হৰণ কৰিলে যেটো পাম হেতু হ'ল ভাগফল এতিয়া আমি যদি কৰি চাওঁ এটো কৰিলে আমি পাম 8ৰে এটো হৰণ কৰি যেটো পাম হেতুৰ লগত যোগ কৰিলে উত্তৰটো হ'ব এটো মিলে তেতিয়া ঘৰটো 9723 তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো সংখ্যাৰ প্ৰতিক্ৰম নাথাকে আচলতে ইয়াত 1 0 2 3 ইয়াৰ বিপৰীত প্ৰতিক্ৰম মানে বিপৰীত গতিকে ইয়াত এইটো 0 এই খটো শুদ্ধ উত্তৰ 0ৰ প্ৰতিক্ৰম নাথাকে তাৰপিছত প্ৰণৱে অংকত 50ৰ ভিতৰত 45 নম্বৰ পালে তেওঁ শতকৰা কিমান পালে এতিয়া 50ৰ শতকৰা মানে খলৈ নিবলৈ হ'লে আমি 2 গুণ কৰিব লাগিব তেতিয়া 100 হ'ব ন 50 বিপলে 100 আৰু 45 নম্বৰ পালে 45ক যদি আমি 2 গুণ কৰোঁ
70 হ'ব। গতিকে 70 100ৰ ভিতৰত কিমান পালে 100ৰ ভিতৰত কিমান পালে সেইটোৱে হয় শতকৰা। গতিকে 100ৰ ভিতৰত 50ক 2 গুণ কৰিলে 100 হ'ল, 35ক 2 গুণ কৰিলে 70 হ'ল। গতিকে 70 হ'ব 100ৰ ভিতৰত পোৱা নম্বৰ। গতিকে ইয়াত আছে কতে আছে এইটো কটো 70। পিছৰ প্ৰশ্ন যিবোৰ কোণৰ মাপ 180 ডিগ্ৰী হয় তাক কোৱা হয় এইটো সৰল কোণ। কিন্তু সৰল কোণ স্থূল কোণ হৈছে 180তকৈ ডাঙৰ কোণটোক স্থূল কোণ। সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ কম হ'লে সূক্ষ্ম কোণ। এতিয়া পিছৰ প্ৰশ্নলৈ আহিছোঁ দুটা সংখ্যাৰ যোগফল 28 আৰু বিয়োগফল 4 সংখ্যা দুটা কি কি? আমি যদি 16ৰ প্ৰথমটোকে চাওঁ 16 আৰু 12ৰ যোগফল 28 আৰু 16ৰ পৰা যদি 12 বিয়োগ কৰোঁ 4 ওলায়। ঠিকে আছে, গতিকে প্ৰথমটোৱেই শুদ্ধ। ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ তিনিজন মানুহৰ বয়সৰ গড় 30 বছৰ, তেওঁলোকৰ মুঠ বয়স কিমান? তিনিজন মানুহৰ বয়সৰ গড় ওলাইছে, সমান নহয়। প্ৰত্যেকৰ বয়সটো সমান নহয়, কিন্তু বেলেগ বেলেগ। কিন্তু গোটেই তিনিজনৰ বয়স যোগ কৰি আমি 3 হৰণ কৰি গড় পাইছোঁ কিমান 30 পাইছোঁ। বেলেগ বেলেগ হ'লেও সেই তিনিজনৰ বয়সটো যোগ কৰি 3 হৰণ কৰিলে যিটো পাম সেইটো হৈছে গড়। এতিয়া 30 বছৰ তিনিজন মানুহৰ গড় 30 বছৰ হ'লে মুঠ বয়স কিমান হ'ব? 3 গুণ কৰিলে ওলাই যাব 90। 30ক 3 গুণ কৰিলে কি হ'ব 90। গতিকে ইয়াত 90 ক'ত লিখা আছে এইটো গ, এইটো শুদ্ধ। তাৰপিছত প্ৰশ্ন দুটা অংশবিষ্ট সংখ্যা এটাৰ এককৰ ঘৰৰ অংকটো 3 আৰু দশকৰ ঘৰৰ অংকটো 4 হ'লে সংখ্যাটো কিমান? এইটো একেবাৰে সহজ। দশকৰ ঘৰত 4 আছে, এককৰ 3 এইটো 43 হ'ব। পিছৰ প্ৰশ্ন কোনো মাহৰ পহিলা তাৰিখটো সোমবাৰ হ'লে মাহটোৰ 14 তাৰিখটো কি হ'ব? কি বাৰ হ'ব সেইটো সুধিছে। আমি জানো যে 1 তাৰিখটো যদি সোমবাৰ হয় পিছৰ সোমবাৰটো 8 তাৰিখে হ'বগৈ। গতিকে পিছৰ সোমবাৰটো 8 তাৰিখ হ'ব, মানে ডিফাৰেঞ্চটো 7 দিন। গতিকে ইয়াৰ পিছৰ সোমবাৰটো কি তাৰিখে হ'ব 15 তাৰিখে হ'বগৈ, হ'বনে? গতিকে 15 তাৰিখে হ'লে তাৰ আগৰ 14 তাৰিখ হ'লে কি হ'ব দেওবাৰ হ'ব। গতিকে এইটো উত্তৰটো দেওবাৰ হ'ব। পিছৰ প্ৰশ্ন তলৰ কোনটো দীঘৰ একক নহয়? আমি জানো যে দীঘৰ একক ইয়াত কি দিছে মিলিলিটাৰ দিছে, মিলিমিটাৰ দিছে, মাইল দিছে, কিলোমিটাৰ দিছে। এইকেইটা হয় মিলিমিটাৰ, মাইল, কিলোমিটাৰ, কিন্তু মিলিলিটাৰটো নহয়। এইটো জুলীয়া বস্তুৰ জোখাটো, এইটো জুলীয়া বস্তুৰ জোখে হয় এইটো। তাৰপিছত হৈছে এটা সংখ্যাৰ একক ঘৰৰ সংখ্যাটো 0 বা 5 হ'লে সংখ্যাটো কি সংখ্যাৰে বিভাজ্য হ'ব? একক ঘৰৰ সংখ্যাটো 0 বা 5 হ'লে এইটো কি হ'ব 5ৰে বিভাজ্য হ'ব। একক সংখ্যাৰ 0, 10 যেনে 10ক আমি 5ৰে হৰণ কৰিব পৰা যাব, বা 15কো 5ৰে হৰণ যায়, বা 20 বা 25 এইবিলাকক 5ৰে হৰণ যায়। পিছৰ প্ৰশ্ন যদি সাংকেতিক ভাষা এটাত সেউজীয়াক ৰঙা বুলি, ৰঙাক হালধীয়া বুলি আৰু হালধীয়াক নীলা বুলি কোৱা হয় তেন্তে কলপাতৰ ৰং হ'ব? এতিয়া ইয়াত কৈছে সেউজীয়াক ৰঙা, আমি জানো যে কলপাতৰ ৰং সেউজীয়া, সেউজীয়া আকৌ ৰঙা বুলি ক'ব কৈছে। গতিকে কলপাতৰ ৰং কি হ'ব সেইমতে গটো হ'ব ৰঙা হ'ব। তাৰপিছত দিছে 12 মিটাৰ দীঘল ৰছী এডালৰ পৰা 70 চেণ্টিমিটাৰ আৰু 79 চেণ্টিমিটাৰ জোখৰ দুটা টুকুৰা কাটি পেলালে বাকীখিনি ৰছীৰ দিশ কিমান হ'ব? সেইটো 12 মিটাৰ মানে 1200 চেণ্টিমিটাৰ বুলি ধৰা। ইয়াত কাৰণ এইকেইটা চেণ্টিমিটাৰত আছে 70 চেণ্টিমিটাৰ আৰু 79 চেণ্টিমিটাৰ। এতিয়া এই দুটা যোগ কৰিলে হ'ব, যোগ কৰি পিনি আমি যেতিয়া 149, এইটো 1200ৰ পৰা 149 বিয়োগ কৰিলে যিমানটো পাম কিমান থাকিব, তেতিয়া আমি 1200 চেণ্টিমিটাৰৰ পৰা 149 এইটো যোগ কৰি যিটো পাম সেইটো বিয়োগ কৰিলে কি পাম, এইটো ওলাব 10 মিটাৰ 51 চেণ্টিমিটাৰ ওলাব, 10 মিটাৰ 51 চেণ্টিমিটাৰ ওলাব। তাৰপিছত আছে আজিমে দক্ষিণ পশ্চিমমুৱাকৈ থিয় দি আছে, ৰেহানে আজিমৰ পূব দিশলৈ চাই আছে, ৰেহানে কোন দিশত চাই আছে? এতিয়া আমি যদি এনেকৈ দিশটো আঁকি লওঁ উত্তৰ দক্ষিণ, এইটো ইফালে পশ্চিম হ'ব, এইফালে পূব হ'ব। এতিয়া আজি যে কি বুলি কৈছে, এইফালে চাই আছে বুলি কৈছে, এইটো মোৱাকৈ এইফালে চাই আছে,
কি কৈছে দক্ষিণ পশ্চিম মুৱাকৈ চাই আছে, এইটো যিটো পশ্চিম। গতিকে ৰেহানে তাৰ বিপৰীত দিশত চাবলৈ এইফালে চাব লাগিব, উত্তৰ পূব মুৱাকৈ চাব লাগিব। গতিকে এইটো উত্তৰ পূব মুৱা ক'ত আছে, এইটোত আছে। গতিকে এইটো হ'ব এইটো উত্তৰ পূব মুৱাকৈ। তাৰ পিছৰ প্ৰশ্ন উঠক চিনৰ ঠাইত তলৰ কোনটো বহিলে উক্তিটো শুদ্ধ হ'ব। এতিয়া এইটো যদি আমি হৰক অংক হিচাপে ধৰি লওঁ, এফালতো ডাঙৰ সৰু, এইফালৰ অংশটো ডাঙৰ, এফালৰ অংশটো সৰু দেখুৱাইছে। এই 3 6 হৰক অংক হ'লে মানে আমি কি কৰিম, 3 6 18 18 বা 4 গ'লে 14 হ'ব। এইফালে আকৌ 6 লগতে আমি যদি 3 পূৰণ কৰি দিওঁ 18 হৈ যাব। তেতিয়া 18তকৈ 14 যেতিয়া সৰু হ'ব বা 14তকৈ 18টো এইটো পূৰণ দিলেই হ'ব। এইটো গড়টো। তাৰপিছত দিছে এখন গাড়ী 15 লিটাৰ পেট্ৰলত 250 কিলোমিটাৰ চলে, গাড়ীখনে 22 লিটাৰ পেট্ৰলত কিমান চলিব। আমি এইটো 15 250 হৰণ কৰিম, তেতিয়া কিবা 19 পাম। ধৰক 19 মানে 1 লিটাৰত 19 কিলোমিটাৰ চলে। গতিকে এতিয়া 22 লিটাৰত কিমান হ'ব, 22 19 পূৰণ কৰিলে আমি কি পাম, এইটো পাম 470। গতিকে সেইটো শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। মই এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিব এখন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰিবা।